Hey guys, welcome back to my second channel Haditech. Haditechৰ নতুন ভিডিঅ'লৈ আপোনাক বহুত স্বাগতম। কাইলৈ আপোনাৰ বেংক একাউণ্টত 10000 কোটি টকা সোমাব নেকি? যদি সোমায় তেন্তে কোন সকলৰ সোমাব, যদি নোসোমায় তেন্তে কোন সকলৰ নোসোমায়? যে SHG যি আত্মসহায়ক গোটৰ যি 10000 টকা এই 10000 টকাটো কেতিয়া সোমাব এইটো ভিডিঅ'ৰ জৰিয়তে সবিশেষ জনাবলৈ গৈ আছো। সো ভিডিঅ'টো অলপ স্কিপ নকৰি সম্পূৰ্ণ শেষলৈ চাই থাকক। যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই ৰাখক। সো আত্মসহায়ক গোটৰ যি 10000 টকা পাবলগীয়া আছিল মহিলাসকলে যি গোটত থকা মহিলাসকলে যিসকলে 10000 কোটি টকা লাভ কৰিব তেওঁলোকে কোন সকলে লাভ কৰিব এই 10000 টকা আৰু কোন দিনা লাভ কৰিব এইটোৰ কিন্তু এতিয়ালৈকে সবিশেষ যেটো তথ্যটো কিন্তু এতিয়ালৈকে প্ৰকাশ পোৱা নাই বা ডেটটো কিন্তু এতিয়ালৈকে প্ৰকাশ পোৱা নাই। কিছুমান ইউটিউবাৰে কিন্তু কৈ আছিল যে কাইলৈ 10000 টকা সোমাব আপোনাৰ, পৰহিলৈ 10000 টকা আপোনাৰ একাউণ্টত সোমাব বা আজি সোমাইছে আপোনাৰ একাউণ্টত 10000 কোটি টকা। এইবোৰ কিন্তু একেবাৰে ফকৱাছ মিছা কথা। এইবিলাক কিন্তু এতিয়ালৈকে কিন্তু যি টকা দিয়াৰ যেটো ডেট এই ডেটটো কিন্তু এতিয়ালৈকে ফিক্স হোৱা নাই। যেহেতু ফিক্স হোৱা নাই তেহেতে কেনেকৈ গম পাব বা কেনেকৈ ক'ব পাৰিব যে এই টকাখিনি ইমান তাৰিখতে সোমাই দিব। গতিকে এই টকাটো পোৱাৰ কিন্তু এতিয়া কোনো চান্স নাই। ইয়াত যি এই মাহত পোৱাৰ কোনো একেবাৰে চান্স নাই। কিন্তু আত্মসহায়ক গোটৰ যি 10000 টকা এই 10000 টকাৰ যেটো লিষ্ট আছিল সেই লিষ্টখন ভেৰিফাই হৈ আছে আৰু যিসকলে কাম কৰি আছিল এই আত্মসহায়ক গোটৰ সেইসকলে কিন্তু ভেৰিফাই কৰি আছে। ভেৰিফাই কৰোঁতে বহুত দিন লাগিব আৰু পূজাৰ কাৰণে কেইদিনমান বন্ধ গ'ল। এইকেইদিন ভেৰিফাই কিন্তু অফ আছিল আৰু এই যি ভেৰিফাইৰ কাম এই ভেৰিফাইৰ কাম কিন্তু আজিৰ পৰা আকৌ আৰম্ভ হ'ব। এই ভেৰিফাইৰ যি মেছেজ এই মেছেজ কিন্তু বহুতেই লাভ কৰিছে আৰু বহুতে লাভ কৰা নাই। যিসকলে লাভ কৰা নাই সেইসকলে কিন্তু হতাশ নহ'ব, কাৰণ ভেৰিফাই এতিয়ালৈকে হোৱাই আছে, শেষ হোৱাই নাই। আৰু ইয়াৰ যি পইচা এই পইচাটো কিন্তু আপুনি ডিচেম্বৰ অথবা জানুৱাৰী মাহতহে পইচাটো লাভ কৰিব, তাৰ আগতে পোৱাৰ কোনো ধৰণৰ চান্স নাই। গতিকে ইয়াক লৈ যি ভিডিঅ' চাই আপোনালোকে বিভ্ৰান্ত নহ'ব। সো আত্মসহায়ক গোটৰ মহিলাসকলৰ এই 10000 টকাটো কিন্তু একেবাৰে এইটো মাহত পোৱাটো অসম্ভৱ, কাৰণ এতিয়ালৈকে ভেৰিফাই সম্পূৰ্ণ হোৱাই নাই। আৰু যদিও সম্পূৰ্ণ হয় তথাপিও কিন্তু এইটো মাহত আপুনি পইচা লাভ নকৰে। ডিচেম্বৰ অথবা জানুৱাৰী মাহৰ ভিতৰত আপুনি কিন্তু এই 10000 টকাটো লাভ কৰিব, তাৰ আগতে কিন্তু কোনো পথে এই টকাখিনি লাভ নকৰে। সো সঠিক তথ্য আৰু আগতীয়াকৈ খবৰ পাবলৈ হ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক। আমি আপোনালোকক সঠিক তথ্য দিম আৰু আগতীয়াকৈ দিম। সো ভুল ভিডিঅ'বোৰ চাই আপোনালোকে বিভ্ৰান্ত নহ'ব। সো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, ভিডিঅ'টো যদি হেল্পফুল বুলি ভাবে তেনেহ'লে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰক আৰু সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। থেংক ইউ। জয় আই অসম।